নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। বন্ধুসকল, মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটি ভাল খবৰ। খবৰটি শুনি আপোনালোকে নিশ্চয় ভাল পাব। তো বেছি বকাবকি বাদ দি বলক ভিডিঅ'টিৰ মাজলৈ আগবাঢ়িছোঁ। বিবাহবাসত আবদ্ধ হ'ল ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা আপোনালোকৰ জনপ্ৰিয় ধাৰাবাহিক বাউলী ফাগুনৰ কুহি। হয় বন্ধুসকল, ঠিকেই শুনিছে, বাউলী ফাগুনৰ কুহি বিবাহবাসত আবদ্ধ হ'ল। পিছে দৰা কোন জানিবলৈ ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। বিয়াত বহিল বাউলী ফাগুনৰ কুহি চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী প্ৰিয়ংকা কলিতা। ৰিয়েল লাইফত নহয়, সঁচাকৈ ৰিয়েল লাইফত জীৱনসংগী বিচাৰি ল'লে অভিনেত্ৰী প্ৰিয়ংকা কলিতাই। সঁচাকৈ শিৰত সেন্দুৰ পিন্ধিলে বাউলী ফাগুনৰ কুহিয়ে। বন্ধুসকল, যোৱাকালি কুহিৰ জোৰোণৰ কাম সম্পূৰ্ণ হৈ গৈছে। জীৱনসংগী হিচাপে বাছি ল'লে অভিনেত্ৰী প্ৰিয়ংকা কলিতাই তেওঁৰ বহুত পুৰণা প্ৰেমিক ৰৌহনক। হয় বন্ধুসকল, ঠিকেই শুনিছে, ৰৌহনক জীৱনসংগী বনালে কুহিয়ে। ইতিমধ্যে অভিনেত্ৰীগৰাকীৰ জোৰোণৰ দিনাই দেখা পোৱা গ'ল বেহৰবাৰী আউটপোষ্টত অভিনয় কৰা এছ.আই. ছাৰক। বন্ধুসকল, আপোনালোকে বাউলী ফাগুনৰ কুহিৰ খবৰটো পাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। আৰু লগতে যিসকলে তেওঁৰ অভিনয় চাই ভাল পায় তেওঁলোকে এটা লাইক কৰি দিব। আৰু লগতে আমাৰ চেনেলৰ তৰফৰ পৰা অভিনেত্ৰী প্ৰিয়ংকা কলিতালৈ যুগ্ম জীৱনৰ অলেখ শুভেচ্ছা জনোৱা হ'ল। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব। আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ। নভবা কথাও হঠাতে হয় চাগে, পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক। বুজি পোৱাৰ আগতে